জীৱনৰ আটাইতকৈ ডাঙৰ পৰাজয় তেতিয়া হয় যেতিয়া নিজে সত্যত থাকিও মিছলীয়াৰ সন্মুখত মূৰ তল কৰিবলগীয়া হয়। ধুনীয়া দেখাজনক সদায় ভাল নালাগিবও পাৰে, কিন্তু ভাল লগাজনক সদায় ধুনীয়া লাগে। আজি দুখত আছা, কাইলৈ সুখো পাবা, কিন্তু জানি শুনি যদি কাৰোবাক দুখ দিছা তেন্তে তুমি সুখৰ আশা নকৰিবা। জীৱনটো কাৰোবাৰ বাবে প্ৰেৰণাৰ উৎস হওক, কাৰো হৃদয়ত কেতিয়াও আঘাত নিদিব, ভগৱান তাতেই সন্তুষ্ট হ'ব। হাঁহিৰ পিছফালে থকা দুখ, খঙৰ পিছফালে থকা মৰম, মৌনতাৰ পিছফালে থকা কাৰণ বহুতে বুজি নাপায়। তেওঁহে প্ৰকৃত আপোন, যিয়ে কেতিয়াও আপোনাক লৈ ভাগৰি নপৰে, বৰঞ্চ তেওঁ কঠিন সময়তো আপোনাৰ সাহস হৈ থিয় দিব আপোনাৰ কাষত। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে সময়ক ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকায়, সময়ে জীৱনক মূল্য দিবলৈ শিকায়। সততা অতি মূল্যৱান উপহাৰ, সস্তীয়া মানুহৰ পৰা কেতিয়াও সেইটো আশা নকৰিব। ইমানো সহজ নহয় নিজৰ ইচ্ছামতে জীৱন জীয়াই থকাটো। আপোন মানুহবোৰেও হিংসা কৰে যেতিয়া আমি নিজৰ বাবে জীয়াই থাকিবলৈ লওঁ। আঘাত আনক সিমানেই কৰা উচিত যিমানখিনি নিজে সহ্য কৰিব পাৰি, কাৰণ আনক দিয়া আঘাত আজি নহ'লে কালি নিজলৈ উভতি আহিবই।